গাইছ আপোনালোকে দেখা পাইছে সন্মুখত বৰষাৰণী বা পিছতো আমি আহিলোঁ মৰিগাঁৱৰ পৰা হোলী খেলি হ'ল। তাৰপিছত ধুনীয়াকৈ মানে আজি বোলো যোৱাকালি যিহেতু বৰদোৱাত গৈছিলোঁ, আজি মানে গৰঙামণি বৰষাৰণী বা ঘৰতে আছে বুলি গম পাইছোঁ। যেতিয়া ময়ো গৈ মানে আৰু তাত চাই বহুত ভাল লাগে আৰু বাটত গড় মহ সেইবিলাক পবিত্ৰ কাষতে যিহেতু গৈছিলোঁ আপোনালোক ভিডিঅ'টোত সেইবিলাকো দেখা পাব। আৰু ডেন্স চাব না কি ধুনীয়া ডেন্স কৰিছে ল'ৰাবিলাকে। আৰু বৰষাৰণী বা আমি শেষত এবাৰ ধুনীয়াকৈ ফটোখন উঠিলোঁ। বহুত মানে মানুহ চেল্ফি দিব ৰখি আছিল, তেওঁ মানে বহুত কষ্ট কৰি ৰখি উঠিলোঁ আৰু মানুহৰ ভিৰ দেখিছে। আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাই থাকক, নিশ্চয় ভাল লাগিব। তো হেল্ল' গাইছ, আপোনালোক সকলোকে মৰিগাঁও ল'ৰা ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু আজি এতিয়া দেখিবলৈ পাইছে পিছৰফালে তামান গড় আৰু মহবিলাক আছে ধুনীয়াকৈ। এতিয়া মানে পবিত্ৰ ৰাস্তাটোতে আছোঁ, তাৰপাছত মানে গৰঙা মন্দিৰত যাম। এতিয়া ঘৰত হোলী খেলি আহি গ'লোঁ আৰু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব। এতিয়া বেক কেমেৰাই আপোনালোকক গড় মহবিলাক ধুনীয়াকৈ চাওক। আপোনালোকক দেখা দিম, ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু বৰদোৱা ভিডিঅ'টো দি দিলোঁ আপোনালোকক। এতিয়া ধুনীয়াকৈ গড় আৰু হেৰি এইবিলাক ভিডিঅ'টো চাই লওক। গড় ৰাস্তা কাষত আছে, আপোনালোকক এবাৰ জুম কৰি দেখা দি আছোঁ, চাই লওক ভিডিঅ'টো। আৰু গাইছ এইবিলাক দেখিবলৈ পাইছে, একদম এইবিলাক গড় দেখিছে, একদম ৰাস্তা কাষত খাই আছে এইবিলাক গড় মহ গৰু। আকৌ এইফালেও আছে, চাই লওক দেখিবলৈ পাইছে, একদম পবিত্ৰ ৰাস্তা কাষতে আছে। কোনোবাই এতিয়া গৰঙা মন্দিৰ চাইডে আহিলে এইটো চাইডৰ আৰু বহুত আছে, আৰু চাইডেও মই দলংখনৰ গুৰিটো দেখা পাই আহিছোঁ। আৰু এতিয়া যাই পেলাই গৰঙা মন্দিৰত যাওঁ, কি হোলী কিমান ধুনীয়া লাগে খেলি আপোনালোকক দেখাই যাওঁ। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই দিব, নতুনবিলাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। তেতিয়া আপোনালোকক ভাল ভাল জেগা আগলৈ দেখাই যাওঁ। এতিয়া মানে ধুনীয়াকৈ বাইক এফালে থৈ দিছোঁ, ধুনীয়াকৈ একদম আহি গ'লোঁ হোলী খেলি বৰপানীত খেলি আহি গ'লোঁ এইফালে। আৰু দেখাই যাম আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু বৰদোৱা ভিডিঅ'টো দি থৈছোঁ, আজি ৰাতিপুৱা কালি গৈছিলোঁ দিছোঁ, আপোনালোকে চাব বলক। এতিয়া আপোনালোকক লগ পাই আছোঁ গৰঙা মন্দিৰ, ধুনীয়াকৈ গড়বিলাক চাওক এবাৰ। আকৌ লাষ্টৰ লগ পাই আছোঁ গৰঙা মন্দিৰত বলক। আৰু গাইছ আহি পাই মানে গৰঙা মন্দিৰ মেলাখনত আহি গ'লোগৈ, আনন্দ মেলাখনত দেখিছে চবতো একদম চব আহি গৈছে। আপোনালোকক দেখাই দিছে বা চাই লওক। আৰু যিখিনি দেখাওক বেক কেমেৰাই দেখাম, ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বা আপোনালোক সকলোখিনি দেখাব চেষ্টা কৰিম। আৰু গাইছ মেলাখনত মানে সোমাই গ'লোঁ, এতিয়া দৃশ্যটো দেখাই দিছে এবাৰ। একদম পূৰা আহি গ'ল বা বাণিজ্য মেলা নিচিনা একদম চব মানে চকৰি তকৰি আহি গৈছে, একদম আনন্দ মেলা এইবিলাক। আৰু দোকান চোকানবিলাক আপোনালোকক সম্পূৰ্ণ পৰিৱেশ এইটো মানে চাই আবাদ হৈছে কাৰণে মানুহ ইমান নাই। ইফালে আপোনালোকক দেখাই দিওঁ, এই চাইডে মানে দোকান চোকান বহিছে, কিছুমান মানে ইমান চলা নাই। চকৰিটো ওচৰ চলি আছে, খালি অকণমান মানুহ দুটা চাইড আছে। আগে মই উঠিব আগে আপোনালোকক দেখাই লৈ আহোঁগৈ। আৰু এইফালে দেখিছে ট্ৰেইন চেইন চব আছে, চবতে একদম সৰু ল'ৰা ছোৱালী বহুত আৱাজ আহিছে। মোৰ মাত আহিছে নে নাজানো, এডিটিং কৰিলে গম পাম। আৰু চাই লওক কি লাগে, চব আহি গৈছে। আৰু হোলী খেলা ছোৱালীবিলাক চাওক, চব ৰাতি আহি বেছি ভাল লাগিব, কাৰণ মানে এইফালে বেলেগ ঘৰত কাম আছে কাৰণে এইফালে দিনতে আহি গ'লোঁ। এইফালে চাওক খোৱা বোৱা দোকান সকলোবিলাক আছে, আপোনালোক সিফালে যাই অলপ দেখাই আছোঁগৈ। আৰু গাড়ী চবফালে মাত একদম মোৰ মাতটো আহিছেনে নাই আপোনালোকক মেলাখনে মানে দেখাই দিব। লগতে এইফালে মন্দিৰটো আছে, আপোনালোকক সেইফালে দেখাই দি আছোঁ। বেক কেমেৰাই আপোনালোকে চাই যাওক ধুনীয়াকৈ ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট কৰিব। ভাল এনেকৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব অলপ। এতিয়া ফালে মেলাখন দেখাই দিম আৰু হোলীৰ মজা চাই অলপ কেনেকৈ। আৰু গাড়ীত ইয়াত মানে খোৱা বোৱাকৈ মানে থকাকৈ আহে কিছুমান মানুহ। আৰু মেলাখন চাওক এবাৰ, আগত হোলী একদম পূৰা গান বজি আছে, অকণমান দেখাই দিছোঁ চাই লওক আপোনালোকক। মেইন মন্দিৰটো এইটো মানুহ টামান আহিছে আজি, চাই লওক। এইফালে হোলীটো চাই লওক। গাড়ীত মেলাখন এইফালে আছে, অলপ ডেন্স হৈ আছে, দেখাম পাব আগে মেলাখন দেখাই লওঁ। আৰু বহুত আৱাজ দোকান বজাৰবিলাকো দেখাই দিওঁ। এবাৰ লাইভত আহি দেখাই দিম আপোনালোকক। মানে বৰষুণৰ বতৰ নাই, অলপ পূৰা ফাকুৱা গৰঙা মন্দিৰ দেখাম। অলপ দেখাই লৈ যাওঁ আৰু মানে বহুত বোকা হৈ আছে, বহুত বতৰটো বেয়া এইকেইদিন। আৰু মন্দিৰটো সিফালে আছে, আপোনালোকক অলপ দেখাই দিওঁ। আৰু ইফালে ডেন্সটো চাই লওঁ। ধুনীয়াকৈ ঘাটটো দেখাই দিম। আৰু বৰষাৰণী বাঘৰ লগতে আছে, বৰষাৰণী বাঘ দেখাই দিছোঁ এবাৰ, চাই লওক। ফটো উঠা আগত দেখিবলৈ পাইছে, এইফালে বৰষাৰণী বাঘ ঘৰতে আছে, পূৰা ফটো উঠি আছে। অলপ ওচৰৰ পৰা দেখাই দিম আপোনালোকক, চাই লওক।